সাংস্কৃতিক মহানগৰী তেজপুৰ নগৰীত সাহিত্য সূৰ্য লুমেৰ দাই বঁটা প্ৰদান পদ্মশ্ৰী ৰংবং তেৰাঙক সমন্বয় তীৰ্থলৈ পৰিণত বঁটা প্ৰদান অনুষ্ঠান সাহিত্য সূৰ্য লুমেৰ দাই সাহিত্য বঁটা প্ৰাপ্তি নিজকে সৌভাগ্যৱান আখ্যা বিশিষ্ট সাহিত্যিকগৰাকী বৈঠালাংশ বিশ্ব ধপাত বিৰোধী দিৱস উদযাপন বিশ্ব ধপাত বিৰোধী দিৱস উপলক্ষে উলিওৱা সজাগতামূলক সমদলত দলে বলে অংশগ্ৰহণ স্থানীয় বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকল চিলনিজান বজাৰ এলেকাত নিচাযুক্ত সামগ্ৰী সেৱনৰ সংখ্যা বৃদ্ধিৰ অভিযোগ 6 সামাজিক সংগঠনে যৌথভাৱে কৰা অভিযানত নিচাযুক্ত সামগ্ৰী অৱশিষ্ট উদ্ধাৰ নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্জয় তাতেৰণপি আগবাঢ়িছো প্ৰথম খবৰলৈ 1 জুন সাংস্কৃতিক মহানগৰী তেজপুৰ হৈ পৰিছিল মহা সমন্বয়ৰ কেন্দ্ৰ প্ৰথম সূৰ্য উঠা দেশ বুলি পৰিগণিত পাহাৰী ৰাজ্য অৰুণাচল মানুহ আৰু পাহাৰীয়া জিলা কাৰ্বি আংলং সমন্বয় ঘটিছিল একেলগে একেটা কেন্দ্ৰত উদ্দেশ্য অৰুণাচলৰ এগৰাকী মহান ব্যক্তিৰ নামত কাৰ্বি আংলং জিলাৰ এগৰাকী মহান ব্যক্তিক সন্মান জচা এই সমন্বয়ৰ কেন্দ্ৰবিন্দু আছিল অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা পদ্মশ্ৰী ৰংবং তেৰাং অৰুণাচলৰ এগৰাকী প্ৰতিযোগা সাহিত্যিক তথা সাহিত্য সূৰ্য লুমেৰ দাইৰ উপজা দিনত লুমেৰ দাই সাহিত্য বঁটা অসম সাহিত্য সভাই প্ৰতি 2 বছৰৰ অন্তৰে অন্তৰে অসমৰ বিশিষ্ট কোনো এগৰাকী সাহিত্যিকক প্ৰদান কৰে আৰু এইবাৰ এই বঁটা প্ৰাপ্তি হয় কাৰ্বি আংলং তথা সমগ্ৰ অসমৰে গৌৰৱ পদ্মশ্ৰী ৰংবং তেৰাঙক এইবাৰ সাহিত্যিকগৰাকীৰ 80 সংখ্যক উপজা দিনৰ উপলক্ষে শোণিতপুৰ জিলা সাহিত্য সভাৰ সৌজন্যত আৰু তেজপুৰ শাখা সাহিত্য সভাৰ সহযোগত তেজপুৰৰ মাজমজিয়াত অৱস্থিত লুমেৰ দাই ভৱনত উদযাপিত অনুষ্ঠানত অসম সাহিত্য সভাই এই বঁটা প্ৰদান কৰে পদ্মশ্ৰী ৰংবং তেৰাঙক এই বঁটা প্ৰদান অনুষ্ঠানত অৰুণাচলৰ পৰা বিশিষ্ট সাহিত্যিক লুমেৰ দাইৰ পুত্ৰ সহিত পৰিয়ালৰ সদস্য অৰুণাচল প্ৰদেশ লিটাৰেৰী ছ'চাইটিৰ উপসভাপতি টকং পাৰ্টিং পাছঘাটৰ আদিবানে কেবাঙৰ সভাপতি আবাং দাই অসম সাহিত্য সভাৰ আঞ্চলিক সম্পাদক মঞ্জু হাজৰিকা প্ৰাক্তন সহকাৰী সম্পাদক দেবেন কাকতি ডিফু শাখা সাহিত্য সভাৰ সম্পাদক ব্ৰহ্মানন্দ বৰা কাৰ্বি লামেট আমিৰ ট্ৰাষ্টৰ অধ্যক্ষ জয়সিং তকবি সদস্য মঞ্জু তেৰাপি কাৰ্বি আংলং জিলাৰ সাহিত্য সভাৰ সদস্যববীয়াসকলে অংশগ্ৰহণ কৰে শোণিতপুৰ জিলা সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সভাপতি ৰমেন গোস্বামীয়ে অসম সাহিত্য সভাৰ পতাকা উত্তোলনৰ পিছতেই বিশিষ্ট সাহিত্যিক লুমেৰ দাই প্ৰতিছবিত বন্তি প্ৰজ্বলন কৰে পুত্ৰ মিবং দায়ে স্মৃতি তৰ্পণ কৰে মুখ্য তৰ্পক তেজপুৰ শাখা সাহিত্য সভাৰ সভাপতি ডক্টৰ ভূপেন শইকীয়াই স্মৃতি তৰ্পণ অনুষ্ঠানৰ পিছতেই তেজপুৰ সাহিত্য সভাৰ মূল তোৰণৰ পৰা অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ পৰমানন্দ ৰাজবংশী আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী ৰংবং তেৰাঙক গায়ন বায়নেৰে আদৰি অনা হয় মূল সভাকক্ষলৈ অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত এই সভাখন উদ্বোধন কৰে বিধায়ক বৃন্দাবন গোস্বামীয়ে সভাত উপস্থিত সকলো সাহিত্যিক প্ৰেমী তথা সুধী সমাজৰ উপস্থিতিত এই বঁটা গ্ৰহণ কৰি বিশিষ্ট সাহিত্যিকগৰাকীয়ে এই বঁটা গ্ৰহণ কৰি নিজকে বৰ সৌভাগ্যৱান আখ্যা দিয়ে এই বঁটাত আছে 25,000 টকাৰ চেক এখনি প্ৰশস্তি পত্ৰ আৰু এখন শৰাই সভাপতি ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে সভাপতি ভাষণত জনগোষ্ঠীৰ ভাষাৰ লগতে সংকটৰ গৰাহত থকা কাৰ্বি ভাষাক উদ্ধাৰ তথা বিকাশৰ বাবে অসম সাহিত্য সভাই দায়িত্ব লোৱাৰ কথা ব্যক্ত কৰে সমগ্ৰ বিশ্বৰ সমান্তৰালকৈ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বৈঠালাংশ উচ্চতৰ মাধ্যমিক বিদ্যালয়তো অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সমান্তৰালকৈ শনিবাৰে বিশ্ব ধপাত বিৰোধী দিৱস উদযাপন কৰা হয় বিশ্ব ধপাত বিৰোধী উদযাপন অনুষ্ঠানৰ লগত সংগতি ৰাখি স্থানীয় বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত সজাগতা সভাৰ লগতে সজাগতামূলক সমদল উলিওৱা হয় বৰ্তমান নৱপ্ৰজন্মৰ যুৱক যুৱতীসকল ধপাতৰ প্ৰতি আকৃষ্ট হোৱা দেখি যুৱ প্ৰজন্মক সজাগতা প্ৰদানৰ বাবে এই দিৱসটি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সহায়ত সুন্দৰভাৱে পালন কৰা হয় आज 31 में वर्ल्ड नो टोबैको डे आमालोके ऑर्गेनाइज কৰিছো বৈঠালাংশ জেগা এইটো মানে
কাৰ্বি আংলংটো এইটো বিষয় লৈ আমাৰ লোকে পিছ পৰি আছে আমাৰ লোকে যিমান ইয়ত আছে তাত মানে ডাইভাৰ্ট হৈ আছে এইটো কাৰণে আমাৰ লোকে মানে হেৰি আছে মেইন এমটো আছে তো আমাৰ কাৰ্বি আংলংৰটো যিমান ইয়থটো ডাইভাৰ্ট হৈছে সব একজুট কৰি আৰু আমাৰ লোকে আগবাঢ়ি যাম আৰু এডুকেশ্যন ক্ষেত্ৰতো মানে ষ্টুডেণ্টকেইটাতো হেল্প হ'ব আগবাঢ়িবলৈ আৰু আমাৰ লোক কাৰ্বি আংলং পিছ পৰি আছে এইটো আগবাঢ়িব যেতিয়াহ'লে ষ্টুডেণ্টকেইটা গুটকা চুটকা খাই এৰি দিব আৰু ইয়থকেইটা পথাত লাংচৰ পৰা জাছন ইংঘে ৰিপৰ্ট কাট নিউজ উঠি অহা যুৱক যুৱতীৰ মাজত বৰ্ধিত সংখ্যা দিনে দিনে নিচা সামগ্ৰীৰ প্ৰতি আসক্তি বাঢ়িছে আৰু এয়া সমাজৰ বাবে বৰ উদ্বেগজনক খবৰ বুকাজান মহকুমা এলেকাৰ চিলনীজানৰ এলেকাত দীৰ্ঘদিন ধৰি এনে অভিযোগ উত্থাপিত হৈ অহাত অভিযোগৰ ভিত্তিত 31 জুনত SYJ UKYA KAYO আদি 6 সংগঠনে মিলি এক সৰজমিন তদন্ত কৰে উক্ত 6 সংগঠনে কৰা সৰজমিন তদন্তত চিলনীজান বজাৰ এলেকাত অভিযুক্ত স্থানত নিচাযুক্ত সামগ্ৰী সেৱনকাৰী যুৱক অথবা যুৱতীক হাতেলুতে পাবলৈ অসমৰ্থ হয় যদিও স্থানৰ পৰা ভাং হিৰোইন আদি খাওঁতে ব্যৱহাৰ কৰা সামগ্ৰী কিছুমান উদ্ধাৰ কৰে এই ভয়ংকৰ আৰু যুৱক যুৱতীসকলক সততে বিপদগামী কৰি তোলা বিষয়টো কাট নিউজৰ সাংবাদিকক অৱগত কৰে স্বয়ং SYJৰ সম্পাদক ৰকিতক দিয়ে Asolong osumadum si tami penangan la class 8 class 9 tum si non lombang ke kichu hung delo la drugs ganja la so puthar militum adogwe arat phan pachini gang tum mangela hello je kijor tum penangan dulo bogajana lilo si militum along humri lo penangan theglong lo la si non militum penahin bangke labang so koson si homas ବ୍ୟବস্থা ilitum kelang pangching naima hamphang song do an la karbiang long hamphang song do an atum chelang pet pen labang so kopine drugs la high awareness in social elements activities apot ilitum paprejima koson si ilitum laso ahormu koson si pawi labjima laso phandang ilitum kado we thur pak pen ilitum chesong nang ponon ki thur mi owe atum phan si ilitum penahin ke pachini bang ke lahenlo ilitum ka theklong bang ke halada kani doji kani theklong la pen haladak ganja do la ganja mane isibangke la aduk amenta kopulo la bangke heroin to nebine la bangso bustu bang ni bang anchini nedalo sitame aduk do hala so powder lasi kichocho osomatum lasi osomaratum la sonsi kemathala je penanganatum la class 8 class 9 tum nektai chiplok monjok si damsi haladak chodami Ini langsung kosoria sih kau ngai ni. Ini ke Silonijan la pen dak khati Lahorijan la dak lom an ke jumpur lo lagi bogojan lilo pen difuan ta do Langsung pada geram pen amuni tu macam tong. Amuni tu pan bang citong long le la kicho sumar tu pan bang nut bhai ni tu pan nep long si nang cithan lo je amuni tu pan bang chini ni la tum ta nang than lek thedel parents suman itu lah sama cowek tu mah api potom tamai cupu dekat pen ajok si tamai ni tu mana kita mana report yang pilo lah sini ni tu mana kau tak umur jam si mana lain cerita mama koson si suli bom ma ko pisi ki suli bom ma ko ma si tu dam lo ma inut bahini macam tong aja lah bangke lah so hormu bangke cana pada mason sistem se dak ke mana suli bom drugs bangke Nada langsung bosi kita tahun nong bong mana me tahun pen mana सब tahun mit bazar. सब hello chat है लातुम के मोंग बांगे हाबी दा जोसी के मोंग से बेटा लोंग बुन हमने la bangso ara ki hormu ke pabir je phansi tum kar bing long ara afan ka pachini bukini karni salong pen atrobi ben sebang lo so ni channel juga din ami prosar koribo bisarisu jonor hano gotike ami ebor keneko ami niramoy koribo paru গতিকে আমি ৰাইজৰ আমাৰ ডিষ্ট্ৰিক্টৰ প্ৰশাসনৰ ওচৰত আমি 6টা সংগঠনৰ পৰা দাবী জনাব বিচাৰিছোঁ যাতে আমি অতি সোনকালে তেওঁলোকৰ ডিলাৰ বা ছাপ্লায়াৰসকলক যাতে অতি বিশেষ কৰাপ্ত কৰক বুলি আমি 6টা সংগঠনৰ পৰা অনুৰোধ জনাওঁ মংগল ইংঘে ৰিপৰ্ট কাট নিউজ শুনিলে হয়তো ভয়ত আপোনাৰ গাৰ নোম ডাল হ'ব দেখিলেতো কি হ'ব আপোনাৰ মোৰ কল্পনাৰ অতীত হয় ভয় লাগিবৰে কথা কাৰণ নিখা গভীৰ হৈ আহিলে এটা উচ্চ তথা বিয়াগুম ভৱনৰ বৈদ্যুতিক চিৰি হেনো আপোনা আপুনি উঠা নমা কৰে নিতো নিখা হলে এই ঘটনা ঘটে কিন্তু কোত চাহক আমাৰ সাংবাদিকৰ এই প্ৰতিবেদন কোনো ভূটিয়া ভৱনৰ ভৌতিক কাহিনী নহয়
কিন্তু ঘটনাটো হেনো সঁচা নিশা গভীৰ হৈ আহিলে কাৰ্বি স্বায়ত্ত পৰিষদৰ নতুন বিয়াগুম অথচ সুন্দৰ ভৱনটোৰ বৈদ্যুতিক চিৰি আপোনা আপুনি উঠা নমা কৰে আৰু এই ঘটনা প্ৰতিদিনে প্ৰত্যক্ষ কৰে কৰ্তব্যৰত নৈশ চকীদাৰসকলে কেৱল উঠা নমা কৰাই নহয় লগে লগে কাণত ভাহি আহে এটা হুলস্থুলীয়া অৰ্থাৎ চিঞৰ বাখৰ আৰু কথোপকথনৰ ভাহি আহে কোনোৱে চাকৰি বিচাৰি অহা নতুবা কোনোৱে চাকৰি বিচাৰি নেপায় ক্ষোভত দুখত ফাটি পৰাৰ দৰে কথোপকথন পিছে এতিয়া আৰু সেই পৰিঘটনা আৰু পুনৰাবৃত্তি নহ'ব কাৰ্বিসকলৰ পৰম্পৰাগত ৰীতিৰে স্বয়ং কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নিৰ্দেশ মতে সকলোবোৰ সামগ্ৰী আনি বিধিবত পবিত্ৰ থান পূজা সমাপন কৰে দেওবাৰে এই পূজা বিধি সমাপন অনুষ্ঠানত উপস্থিত থাকে পৰিষদৰ মুখ্য সচিব মহাদানন্দ হাজৰিকা কুৰুচাৰ বৰসিং ইংলেক লংকি টিমুং সহিত গাঁওবুঢ়া ধন সিং তেৰণৰ সন্মিলিত প্ৰচেষ্টাৰে এই পূজা বিধিগত প্ৰথাৰে পবিত্ৰভাৱে সমাপন কৰে কুৰুচাৰে জানিবলৈ দিয়া মতে এতিয়াৰ পৰা আৰু ভয়ৰ কাৰণ নাই কোনো অপশক্তিয়ে আৰু কাষ নাচাপে নিশা ভাগত যদিও নিশা হলেহে গম পোৱা যাব পুনৰ ভৌতিক চিৰিটো আৰু উঠা নামা কৰে নে নকৰে Tumbang kurusa rangli ingleng sang pan bade ingleng agang bara pasi hang nam si pini ladak ingleng abana thana tengpen ladak council office along si aprang mur egene la council building nona kimia hem along abang ke la album of la tinai pulo la si claim lo album of ita bukan tapaka abu PC pino abu kanta pare pame la pena fitu ako no la hem phua se da claim nang pulo la sem phua se da duan along la hem la jitu council la building athing no along si ase da ka krilo ase akrita mission pare phat la pendra fit non la dak ilong dulang posi la murti ene di phua than pen la murti langnu asa murti langnu pen la di phua than abang ke di phua than abang ta ene bo joni wang alu jon api jon ase wang alu bang ke par e la api bang par bi la pen la murti langnu pu bang ta la api jon alu jon lo hala bang ke alu bang akan par bi api bang akan par e akhir dak si pinian ni bang ke abokan bang ke akhin no we ke di pinap ta we ase noni tumta mathara bang secretary tumateng alam nansi lada council office long ta sa kinai kula soka clear teng nansi ni tum lada akti duni lo tenon pen jok wan pama wala so ke jok wan bang ke la bu kan tanang tha teng te mission nai ma wajal he dak ni tum la so te ka kli bang ke lada la council office long joka mar ke doan pela contactar tum ko non jok tum ke bang tum an sita melo lada ke bang tum pha jate ye na ke sung pa we da ye pha kusi ke thar khap we da ye phan kusi ni tum la bu mu ka da teng se than lo la so teng te e ning ta ing samuchot mijima jogima pula si mat ni lo প্ৰথম আমি পূজা কৰিছোঁ আমি আলবুং আফিয়া ই বুলি কয় আমাৰ কাৰ্বি ভাষাত এইটো আমি পূজা কৰিলোঁ এইটো ভালে আছিলে তাৰপিছতে আকৌ ইয়াৰ লগত আমি আকৌ হেম্ফু মানে আমাৰ কাৰ্বি যিটো ভগৱান তেখেতক আমি দান দক্ষিণা দি আমি পূজা কৰিছোঁ এই মুৰ্গী এটা দি পেলাই আমি পূজা কৰিছোঁ এইটো পূজাও মানে খুব ভালে চলিছে আৰু লগতে আমি এতিয়া বৰ্তমান আমাৰ ডিফু থান এই ডিফু নদীৰ ওচৰত আমি আছোঁ সেইকাৰণে আমি ডিফু থান লৈছোঁ এই ডিফু থান পূজাও মানে একদম ধুনীয়াকৈ মানে আমি প্ৰমাণ পাইছোঁ আৰু লগতে আমি এইটো আছিলে আমাৰ মূৰ্তি লাংনু বুলি কয় আমাৰ মূৰ্তি লাংনু মানে ছয়তান আৰু এই পূজাও আমি কৰিছোঁ এইটোও ভাল আছিলে একদম মানে আজি পূজাটো বেয়া বুলি আমি নকওঁ চবফালে চব মানে ভাল আৰু ইয়াৰ মানে ৰাস্তা আমি ক্লিয়াৰ কৰি দিছোঁ আৰু মানে যাতে যেন মানে ভূত প্ৰেছে ইহঁতক মানে নধৰে তাৰ কাৰণে আমি ইহঁতৰ কাৰণেও আমি মানে আশীৰ্বাদ খুজিছোঁ ভগৱানৰ ওচৰত আমাৰ কাৰ্বি যিটো ধৰ্মৰ মতে গতিকে আজিৰ পূজাটো আমি খুব ভাল মতে আমি কৰিছোঁ আৰু মংগল ইংহে ৰিপৰ্ট কাট নিউজ
দুৱাৰবাগৰিত নিৰ্মীয়মান জনস্বাস্থ্য কাৰিকৰী পৰিদৰ্শন বাংলো বিগত সুদীৰ্ঘ বছৰে নিৰ্মাণ সম্পূৰ্ণ হৈ নুঠিল। এই লৈ কাৰ্বি আংলং জিলা পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য লুনচিং তেৰণ আৰু দুৱাৰবাগৰি এমএছি ৰিচাৰ্ড টকবিয়ে 2 জুনত উক্ত স্থানত উপস্থিত হয় আৰু নিৰ্মীয়মান বাংলো পৰিদৰ্শন কৰে। পৰিদৰ্শন কৰি অৰ্থ সমাপ্তি বাংলোটিক পৰ্যটন বিভাগে নিৰ্মাণ সমাপ্তি কৰাৰ দায়িত্ব লয়। উল্লেখযোগ্য যে এই পৰিদৰ্শন কাৰ্যত জিলা পৰ্যটন বিভাগীয় কাৰ্যবাহী সদস্য লুনচিং তেৰণৰ লগতে দুৱাৰবাগৰি এমএছি ৰিচাৰ্ড টকবি, বিভাগীয় অভিযন্তা হৰেশ্বৰ তেৰণ, ঠিকাদাৰ আৰু কেইবাগৰাকী বিজেপি দলীয় সমৰ্থক তথা বিষয়ববীয়াই লগ দিয়ে। সুদীৰ্ঘ দিনে নিৰ্মাণ সম্পূৰ্ণ নোহোৱা বাংলোটিক পৰ্যটন বিভাগে পুনৰ নিৰ্মাণৰ দায়িত্ব লোৱা বিষয়টোৱে সাধাৰণতে দৃষ্টি আকৰ্ষণ কৰিছে সাধাৰণ ৰাইজক। মংগল ইংঘে ৰিপৰ্ট কাট নিউজ। সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। Manjir Children Park cum picnic spot, a place to visit for sure. The park is filled with eye-catching flowers, some medicinal plants and nursery. A perfect place for your children and family. For more queries, please contact 91014 33731. 93652-07012. Manjir Children Park, Chirikangnet, Ward number 4, Depot, Karbi Anglong. Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield, Rongkhelan, near Don Bosco School Depot, 782460, Assam. Easy finance are available here. Please contact 099 579 88008 or 0789 61 69021. Atorkimi outlet brings you an amazing items for your kitchen and dining like Hawkins, Flax, Milton, Treo, etc. Along with makeup, cosmetics, and grocery items are also available according to your needs. Atorkimi outlet opposite Langpidahangi Rural Bank, Difu, Karbi Anglong, Assam. Ganj Assam Hill Small Industries Development Corporation pen Arniwang Hemalong akenang sa hormu ason salam pontanglo. Lasinang tum Arniwang kenang sot kecho ason la penthesre alang hithi gulat along longpon ikji. Kang sirtang kijun alang tharwe alang theso alang kecho ajam tu tharmit aduk Thelua Kreng Chitronola Ukthor Pen Chenglok Ongdung Hemalong akenang sot hormu longpon ikji.
বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালৈ পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ বৈঠা লাংছস্থিত টেংকেৰা লাংছত শনিবাৰে কাৰ্বি ছাত্ৰ সন্থাৰ সহযোগত হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙতো ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে শিক্ষা দিশত সন্তোষজনক ফলাফল কৰি ছাত্ৰ-ছাত্ৰীয়ে ভৱিষ্যতে গুণগত শিক্ষা আহৰণত আগবাঢ়ক তাৰে লক্ষ্য আগত ৰাখি সম্বৰ্ধনা জনোৱা হয় এইবাৰ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক টেংকেৰা লাংছো হাইস্কুলত অনুষ্ঠিত কৰা এই সম্বৰ্ধনা অনুষ্ঠানত হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ সমান্তৰালকৈ বৃত্তি সম্পৰ্কীয় বিষয়ৰ ওপৰতো আলোচনা বিলোচনা কৰা হয় অনুষ্ঠানত কাৰ্বি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি চেমছন টেৰন আৰু কাৰ্বি লামেট আমেৰ ৱাথাত লাংছো শাখাৰ সভাপতি লংচিং টিমং আৰু স্থানীয় বিদ্যালয়সমূহৰ শিক্ষক শিক্ষয়িত্ৰীসকলে কৃতি ছাত্ৰ-ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি ভাষণ প্ৰদান কৰে আমাৰ এই ফেলিচাইটেশ্যন প্ৰগ্ৰাম আমাৰ মেইন লক্ষ্যটো হ'ল যে কাৰ্বি আংলঙৰ শিক্ষা খণ্ড কেনেকুৱা আগুৱাই ল'ব পাৰিম সি আমাৰ মেইন লক্ষ্য আৰু আমি টিচিং যিটো মেক্সিম আছে ৰিৱাৰ্ড এণ্ড পানিছমেণ্ট এই দুটা কনচেপ্ট লৈ পেলাই আমি বিভিন্ন প্ৰাংগণত আমি এই প্ৰগ্ৰামখন আমি কাৰ্বি ছাত্ৰ সন্থালৈ আমি লৈছোঁ গতিকে আমি আশা ৰাখিছোঁ যে অহা দিনবোৰত আমাৰ কাৰ্বি ছাত্ৰীসকলে এই ইনস্পাইৰেশ্যন পাই পেলাই যাতে ভাল ৰিজাল্ট কৰে আমি এই ৰিৱাৰ্ড এটা মেক্সিম এইটো দি পেলাই যে আমাৰ ল'ৰা ছোৱালীবিলাকে আগত লৈ যাতে ভাল ৰিজাল্ট কৰি আমাৰ এই জেগাৰ কাৰণে লৰেলছ লৈ আনে সেইটোৱে আমি বিচাৰিছোঁ আৰু এইটো আমি আশাবাদী যে বিভিন্ন জেগাত আমি কৰি আহিলোঁ আজি ইয়াৰ পালোঁ কাইলৈ আকৌ বেলেগ ঠাই হ'ব ঠিক তেনেকুৱা আমি বিভিন্ন জেগা কাৰ্বি আংলঙৰ আমি ডিফাৰেণ্ট লুক এণ্ড কৰ্ণাৰ আমি গৈ পেলাই এই প্ৰগ্ৰামটো আমি অৰ্গেনাইজ কৰিব আমি গৈ আছোঁ গতিকে আজি এটাই আমি মেছেজ দিব বিচাৰিছোঁ যে নট অনলি কাৰ্বি ষ্টুডেণ্টছ ইৰেছপেক্টিভ অফ কাষ্ট ক্ৰেড এণ্ড ৰিলিজন কাৰ্বি আংলঙৰ যিমানখিনি জাতি জনগোষ্ঠী যিমানখিনি বসবাস কৰা আছে গোটেই ষ্টুডেণ্টছক আমি এটা মেছেজ দিব বিচাৰিছোঁ যে আজি এই চিটুৱেশ্যন উই আৰ লিভিং ইন দ্য মডাৰ্ণ মিলিঅ' অফ গ্ল'বেল চিভিলাইজেশ্যন এই যিটো বৰ্তমান যিটো চিনেৰিঅ' উইদাউট এডুকেশ্যন কোনো এজন ব্যক্তিয়ে আগুৱাই যাব নোৱাৰে গতিকে আমি ইয়াৰ পৰাহে আমি এটা মেছেজ দিব বিচাৰিছোঁ যে আমাৰ ল'ৰাবিলাকে অন্তত ভালকৈ শিক্ষাদান কৰি তাৰমানে ভাল ৰিজাল্ট কৰে বা ভাল ফলাফল পায় সেইটো আমি লৈ আমাৰ কাৰ্বি ছাত্ৰ সন্থাৰ এইটোৱে আমাৰ চিন্তা আৰু আমি অহা দিনবোৰত পৰাপক্ষত আমাৰ কাৰ্বি ছাত্ৰ সন্থাৰ ছাইডৰ পৰা যিমানখিনি যি সহায় দিব লাগে আমি ছাত্ৰ ছাত্ৰীবিলাকক আমি এইটো সহায় কৰিম ৱাথাত লাংছৰ পৰা জাছন ইংখে ৰিপৰ্ট কাট নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ ধন্যবাদ